গুৰুদেৱ দেৱে বিদিশাৰ লগত ঘটি থকা সকলো কথা ক'লে মোক। জন্মগতভাৱে বা আন মানুহৰ দৰে হোৱাই তেনেকুৱা বেমাৰ নহয়। ক'ৰবাত বেলেগ ঠাইৰ পৰা লাগি অহা বেমাৰ হয় এইটো। এই 2-3 মাহত বিদিশাই ক'ৰবাত দূৰত গৈছিল নেকি? বান্ধৱী কেইজনীৰ লগত স্কুলৰ পৰা তাই ফুৰিবলৈ গৈছিল। এৰি তাতে কিবা লাগিল নেকি? চাওক, আপোনালোকে ইমান চিন্তিত হ'ব নালাগে। এইটো আপোনালোকৰ হাতত লওক। এতিয়া মোক বিদিশাই থকা ৰুমটো দেখাই দিয়ক। ৰ'ব, ইয়াৰ পৰা আৰু আপোনালোক যাব নালাগে, মই অকলেই যাম।
Kenapa tak tidur lagi, ha? টেট গেলা সপোনে আছিল। এই চাও অলপ সেইফালে যা। অলপ ভালকে বনা, বাইকখনে কষ্ট পাই না, অলপ ভালকে বহিলো। হ'ল ৱেল ডান। ভোক লাগিছে বে, কিবা খাবৰ কাৰণে লোৱা না। 1 টকা নাই বে পকেটত। তোক তোৰ গাৰ্লফ্ৰেণ্ডৰ পচন্দ লৈ আনাবি। কিনো ফাল্টু কৰাই থেই। ৰাতুল তোক জিএফৰ পচন্দ। তোনতে শপত খাই খাই তাই কেতিয়াবা মৰিবই, এনে মিছা মিছা শপত দিওঁতে দিওঁতে থেই আনিবই যাব লাগিল। মাৰিবি তোন কেতিয়াবা ৰহ। ঐ তেজদা, 2টা চিপ দিব হে। আজি বে তোৰ সপোন দেখা পাইছোঁ। কেনেকুৱা সপোন? তই বোলে বাবাজী হৈছা, তোৰ হাতত ৰুদ্ৰাসৰ মালা, পূৰা বাবাজী টাইপ আৰু। আগৰ বাকীমাখন দিম দক হে। পংকজ, তই কি দেখা পাই থাকা? সিদিনাও ৰাজাক তই ছোৱালী এটাৰ লগত শুই থকা দেখা পাইছা। ধেত কৰ কি বকিছ তই? ঐ ল 5 টকাৰে মানুহ। পিছে তই কাহিনীটোত কি দেখা পাইছিলি কচোন ক? এখন ঘৰত তই বাবাজী হৈ গৈছিলি, তাৰপিছত ভূতটোক তই গলত ধৰি দাঙি দিছিলি, তাৰপিছত হঠাতে মোৰ টোপনিটো ভাঙি থাকিল। ঐ মই এটা কথা ভাবি আছোঁ যে বাহিৰত বোলে বহুত কিবা কিবি মন্ত্ৰ মাৰি ভূতবিলাক দেখা পায়। আমাৰ এইবাৰ ট্ৰাই কৰি চাবি নেকি? এইবিলাক একো নাই, এলাখান ভ্ৰম মানুহৰ, হয়ে ভূত থেই কেলা। হয় ভূত, ব'ল আজি আমাৰ ঘৰত ট্ৰাই কৰোঁ। ভূত আছে নে চাম আজি। এই নাযাওঁ নেকি বে, ভয় লাগে। তই এনে ভয় খাই আছে, কি ভূত আছে আজি চাম বল। ব'ল 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 আহ। শুন এতিয়া, যেতিয়া আমি মন্ত্ৰটো গাবলৈ ধৰিম তেতিয়া আমাৰ মাজত বহুত ধৰণৰ ঘটনা ঘটিব পাৰে। আৰু মন্ত্ৰটো যেতিয়া আমি গাই থাকিম, আমি চবে তিনিওটাৰ হাত কেইখন ধৰি থাকিম। আৰু কাণৰ ওচৰত বহুত ধৰণৰ শব্দ তহঁতে শুনিব পাৰ। আৰু সেই শব্দবোৰ শুনি তহঁতে মাইণ্ডবোৰ ডাইভাৰ্ট কৰি নলবি। আৰু যেতিয়া আমি তিনিওটাৰ হাত ধৰি থাকিম, তেতিয়া যিমান হ'লেও নিজৰ হাত নেৰিবি। আৰু মন্ত্ৰটো গাই থকাৰ মাজত কোনো চকু মেলি নাচাবি। আৰু যদি কেনেবাকৈ চকু মেলি চাওঁ, তেতিয়া আমাৰ মাজত কোনো বাচি নাথাকিম। এতিয়া যদি ফাটাৰ লেকচাৰবোৰ শেষ হৈছে, আমি মন্ত্ৰটো আৰম্ভ কৰোঁ। এতিয়া এজনে আনজনৰ হাতকেইখন ধৰি ল। এতিয়া চবে চকু মুজি ল। এতিয়া চবে মোৰ লগত মন্ত্ৰটো উচ্চাৰণ কৰি যা। ত্ৰিনাং জাদা ভূতে আগচ্ছতি। ত্ৰিনাং জাদা ভূতে আগচ্ছতি। ত্রিনাং জাদা ভূতে আগচ্ছতি। ত্রিনাং জাদা ভূতে আগচ্ছতি। ত্রিনাং জাদা ভূতে আগচ্ছতি।
त्रीणां जादा भूते अगच्छति 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 কি কৰিবলৈ মিলে Uy, ya bisa dijawab. Pul. Hei, tadi pilih sah, mau pilih sah. Bungkus.
কোন হয় কোন হয় কোন পংকজ 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 ৰাতুল ক'ত ক'ত যে বিচাৰিছিলোঁ তহঁতক ৰাতুল এইফালে নাহাই কিয় না দেই জলদি জলদি নাহে কিয়া ঐ ঐ ঐ ৰাতুল পংকজ ৰাতুল পংকজ ৰাতুল না ৰে একো নাবনাই শুনা আনা ৰে জলদি কি কৰি আছা জলদি না ৰে কি কৰি আছা জলদি ঐ ৰাতুল ঐ পিছফালে চা ঐ পিছফালে চা পংকজ ৰাতুল পিছফালে চা পিছফালে চা ঐ পিছফালে চা ৰাতুল পংকজ ৰাতুল পংকজ ৰাতুল পংকজ ক'ত আহি পেলাই মই কোন হয় কোন হয় কোন হয় কোন হয় শুনাচোন কোন হয় কোন হয় কোন
ক'ত গ'ল ছোৱালীজনী? এই কিতাপখনৰ অন্তয়ে সকলো বিপদৰ সমাধান। হা? এই কিতাপখনত মোৰ জোৰা ভণ্টি আৰু মায়ে মোৰ ওপৰত কৰা সকলো কুকৰ্মৰ বিষয়ে জানিবা। সিহঁতে বিভিন্ন কলা যাদু মন্ত্ৰ শিকিবৰ বাবে মোক বলি দিয়ে। কুবিদ্যাৰে প্ৰকোপে অন্তত সিহঁতকো গ্ৰাস কৰে আৰু সিহঁতে প্ৰেতলৈ ৰূপান্তৰ হয়। সিহঁতৰ এয়াই ইচ্ছা আছিল, ভূত হৈ আমাক কষ্ট দিয়া। তুমি এই কিতাপখন জ্বলাই দিবা। তেওঁলোকৰ দ্বাৰা সৃষ্টি কৰা এই মায়াৰ জালৰ পৰা ৰক্ষা পাবা। ক'ত গ'ল কিতাপখন? তেতিয়াহতে আছিল মোৰ লগত। এনেকুৱা এখন চেম কিতাপ মোৰ লগতো আছিল। ক'ত আছিল? ক'ত আছিল? লাইব্ৰেৰীত।
তই বোলে বাবাজী হৈছা, তোৰ হাতত ৰুদ্ৰাসৰ মালা, পুৰা বাবাজী টাইপ আৰু। দে মন্ত্ৰটো গা। দে গা আৰু। নালাগে, একো মন্ত্ৰটো গাব নালাগে। হ'ল কি তোৰ ৰাজা? হা বল ক'ত যাৱ? ক'ত যা ৰে? কি কৰি আছ তই? কি হ'ল? এই